So hey guys, welcome to my channel. Moi Abhi aru apnalake sai ase Abhi's Assamese Tech. So guys, jehetu apnalake gom paise aji amar video tu moi kele banaisu topic tu sake apnalake gome pai gal thumbnail. So guys, ei jitu new update aise tar bishot apnalake ei update tu dia bishot apnalake keneke nijor jitu subscribers keneke hide koribo paribo. So guys, sai dekok amar video apnalake kono bar skip nokorake aru guys amar video apnalake notun youtuber bilakor kane khube important hobo. So guys, apnalake jodi notun youtuber ho please amar video apnalake kono bar skip nokorake sai dekok aru guys amar channel Abhishek channel subscribe kori dibo taki enivia kichun important videos apnalake pai thake. So guys, ajir amar video tu moi arambho koru. So guys, moi jara apnalok koisilu kene moi keneke apnalok kori dim মানে ইউটিউবত দেখাই দিম কেনেকৈ আপোনালোকে নিউ আপডেটটো অহাৰ পিছত আপোনালোকে কেনেকৈ ছাবস্ক্ৰাইবাৰ্ছটো হাইড কৰিব পাৰিব। সো গাইজ প্ৰথমতে আপোনালোকক মই দেখাই দিছোঁ কেনেকৈ মোৰ যিটো ছাবস্ক্ৰাইবাৰ্ছটো ওলাই আছে। মই ইউটিউবটো অ'পেন কৰি লৈছোঁ, তাৰপিছত মই দেখাইছোঁ মোৰ ছাবস্ক্ৰাইবাৰ্ছটো ওলাই আছে আৰু তাৰপিছত মই কেনেকৈ হাইড কৰিম। সো গাইজ ইয়াত দেখিছে আপোনালোকে 6 ছাবস্ক্ৰাইবাৰ্ছ মোৰ যিহেতু ওলাই আছে। সো গাইজ আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু তেতিয়া মোৰ মানে আৰু অলপ ছাবস্ক্ৰাইবাৰ্ছ বাঢ়িব। মোৰ এতিয়া চেনেলটো নতুন যিহেতু কাৰণে এতিয়া ছাবস্ক্ৰাইবাৰ্ছ মোৰ কম আছে। সো গাইজ 6 ছাবস্ক্ৰাইবাৰ্ছ হৈ আছে। এতিয়া আপোনালোকে কি কৰিব লাগিব, এই ছাবস্ক্ৰাইবাৰ্ছটো কেনেকৈ কম কৰিব লাগিব। সো গাইজ মই আপোনালোকক দেখাইছোঁ। এতিয়া প্ৰথমতে ক্ৰোম ব্ৰাউজাৰটো আপোনালোকে অ'পেন কৰি ল'ব। ক্ৰোম ব্ৰাউজাৰটো আপোনালোকে অ'পেন কৰি লওক। সো গাইজ আপোনালোকে যেতিয়া ক্ৰোম ব্ৰাউজাৰটো অ'পেন কৰিব তেতিয়া আপোনালোকে যিটো হোম ইয়াত দেখিছে হোম ইউটিউবৰ চিম্বলটো ওলাই আছে, এই ইউটিউবৰ চিম্বলটো আপোনালোকে ক্লিক কৰি দিয়ক। পেজটো অ'পেন হ'বলৈ দিয়ক, লোড হ'বলৈ দিয়ক। সো গাইজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আমাৰ চেনেল অভিচ আছামিজ টেকক, তাকে এনেকৈ কিছুমান ইম্পৰ্টেণ্ট ভিডিঅ'ছ আপোনালোকে পাই থাকে। সো গাইজ আমি এতিয়া আপোনালোকক মই কৈ দিছোঁ। সো গাইজ এই চুকত দেখিছে আপোনালোকে যিটো আমাৰ চেনেলৰ লগো সেইটো ওলাই আছে। ইয়াত দেখিছে যিটো চেনেলৰ লগো ইয়াত ওলাই আছে, আপোনালোকক দেখাইছোঁ। এই চেনেলৰ লগোটো আপোনালোকে চুকত চাওক, ক্লিক কৰি দিওঁ। তাত লগত ক্লিক কৰিলোঁ। এতিয়া চাওক 3rd নম্বৰ যিটো আছে ক্ৰিয়েটৰ ষ্টুডিঅ', এই ক্ৰিয়েটৰ ষ্টুডিঅ'ত আপোনালোকে ক্লিক কৰি দিয়ক। সো গাইজ পেজটো লোড হ'বলৈ দিয়ক। সো গাইজ এতিয়া আপোনালোকে কি কৰিব, একেবাৰে তলত চাওক মানে চুকত যিটো মই আপোনালোকক জুম কৰি দেখাইছোঁ। সো গাইজ তলত চুকত চাওক, এইটো যিটো ছেটিংছৰ নিচিনা এই চক্ৰটো ওলাইছে, এই চক্ৰটোত আপোনালোকে ক্লিক কৰি দিয়ক। চক্ৰটোত ক্লিক কৰিলে ছেটিংছ ওলালে। সো গাইজ এতিয়া আপোনালোকে কি কৰিব, ইয়াত জেনেৰেলত আছে, ইয়াত জেনেৰেলটো ওলাই আছে, আপোনালোকে এতিয়া চেনেলত ক্লিক কৰি দিয়ক। চেনেলত সো গাইজ চেনেল ওলালে। এতিয়া আপোনাক কি কৰিব, ইয়াত বেছিক ইনফৰমেশ্যন আমি সোমাই আছোঁ। এতিয়া আমি এডভান্স ছেটিংছ আছে আৰু ফিচাৰ এলিজিবিলিটি আছে। এতিয়া প্ৰথমতে আপোনাক কি কৰিব, এডভান্স ছেটিংছত আপোনালোকে ক্লিক কৰিব। তাৰপিছত আপোনালোকে কি কৰিব, তো আপোনালোকে ইয়াত চাইছে এনেকৈ আপোনালোকে যেতিয়া এডভান্স ছেটিংছত টিপি বুলি আপোনালোকে অডিয়েঞ্চ ওলাইছে, এইবিলাক ওলাইছে, এনেকৈ চুইপ আপ কৰি গৈ থাকিব। ছাবস্ক্ৰাইবাৰ কাউণ্ট ইয়াত দেখাইছে যে ডিছপ্লে দ্য নাম্বাৰ অফ পিপল ছাবস্ক্ৰাইব টু মাই চেনেল, যে আপোনালোকৰ যিটো যোনে ছাবস্ক্ৰাইব কৰিব ইয়াত মানে ওলাই আছে। এই যিটো টিক মাৰ্ক আপোনালোকে দেখিছে, এই টিক মাৰ্কটোত আপোনালোকে এবাৰ ক্লিক কৰি দিয়ক। সো গাইজ চাওক এই যে টিক মাৰ্কটো আছিলে, এই টিক মাৰ্কটো থাকিলে মানে ছাবস্ক্ৰাইবাৰবিলাক ওলাই দিব, আৰু যদি নাথাকে তেতিয়া মানে নোলায়। সো গাইজ মই আপোনালোকক ক'ৰবাত দেখাইছোঁ, এই মানে টিক মাৰ্কটো মই ক্লিক কৰিলোঁ আৰু নাইকিয়া হৈ গ'ল। এতিয়া হৈ গ'ল ছেটিংছটো। এতিয়া মই আপোনালোকে নাইকিয়া কৰিলোঁ। এতিয়া আপোনালোকে এই ছেটিংছটো আপোনালোকে ছেভ কৰিব লাগিব। সো গাইজ যিহেতু আপোনালোকে ছেভ কৰিব, ইয়াত ছেভত অপশ্যন দেখিছে চাগে আপোনালোকে ছেভ কৰি দিব, কেনচেল নহয়। সো গাইজ এতিয়া আমি কি কৰিব যাম, ইউটিউবত চাম যে সেইটো হ'ল নে নাই হোৱা। সো গাইজ মই আপোনালোকক দেখাই আছোঁ ইউটিউবত হ'ল নে নাই হোৱা। পেজটো অ'পেন হ'বলৈ দিয়ক। সো গাইজ এতিয়া মই চেনেলত আকৌ যাম। সো গাইজ চাওক এতিয়া ইয়াত যে নাই। সো গাইজ আপোনালোকে চাগে বুজি পাই গ'ল যে কেনেকৈ আপোনালোকে এই বস্তুটো কৰিব। সো গাইজ আমাৰ ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে চাই ক'ব। সো গাইজ এই ভিডিঅ'টো আপোনালোকৰ কাৰণে চাগে আপোনালোকে বুজি পাই গ'ল, আৰু যদি বুজি পাইছে আমাক কমেণ্ট কৰি কৈ দিব।